ঘৰত কোনোবা আছেনে? আছো ৰ'ব। মই এখন চিনি পোৱা নাই। আপুনি মোক ক'ত চিনি পাব? বাংলাদেশী নহয়তো। নাই নাই, সেইবোৰ মই একো নহয়। মই এজন ডাক্তৰ। কামটো বৰ কৰা, থুক দিবলৈ ভাল হ'ব। কি ভাবে? নাই নাই, মই একো ভবা নাই। মোৰ কথাটোলৈ যাওঁ ৰহ। ইমানকৈ কি ভাবি আছো? গাঁৱততো কৰোণাৰ কথা জানেই ন? জানে জানে। সেইবাবে মই আপোনালোকৰ গাঁৱলৈ আহিছো। কাম কৰিলে কিন্তু দেই। এনেকে কৰোণা ভেকচিন উলিয়ালে মই উলিয়াই মানুহে উলিয়াও নে আপুনি উলিয়াই দিলে? যোৱাবাৰটো মোকতো ৰাছিয়াই কিনি লৈয়ে যায়। তাৰপাছত কি হ'ল? ৰাছিয়াৰ ৰাষ্ট্ৰপতি মই খুৱাই দিলো। তাৰপাছত কি বুলি ক'লে? মই ভাৰতৰ মানুহ। মই ভাৰত এৰি ক'লৈকো সদায় জনতাৰ বাবে কাম কৰিম। ভাৰত এৰি ক'লৈকো নিজৰ ভাৰততে থাকিম। কিন্তু মই মানিছো দেই। আমেৰিকাইটো লৈয়ে যায়। মোবাইল দৰবটো নাচায় নেকি? খুৱাকচোন। এইটো দাম কিমান বা? 500 টকা। আপোনাক মই 400তে দিম। 400 বেছি আপুনি অলপ কমাওক। নোৱাৰিম। যদি মই বেলেগকে বেছি কৈ দিছো। গা ধোৱাৰ পিছত এবাৰ খাই দিব, আপোনাৰ গালে কৰোণা আহিবই নোৱাৰিব। ফুল জ্ঞান এতিয়া যাওঁ, আপুনি থাকক। ঘৰত মানুহ আছেনে? মোৰ তাত বেলেগ বস্তু এটা আছে। এইটো হওক। এয়া দেখোন টানি নাই। এই দবটো লোৱা কাহিনীটো কওকচোন। আমাৰ ঘৰলৈ এটা ল'ৰা আহিছে। বাবে ৰাস্তা উলিয়াই লৈছে। গতিকে আমি সাৱধান হ'ব লাগিব। আৰু মই ৰাইজকো কৈছো, আপোনালোকো সাৱধান হওক। আমাৰ ভিডিঅ'টো ভাল লাগিলে